ভাৰতৰ চলচ্চিত্ৰ জগতৰ আটাইতকৈ ডাঙৰ বঁটা প্ৰদান অনুষ্ঠান অৰ্থাৎ ফিল্মফেয়াৰ এৱাৰ্ডৰ কথা আপোনালোকে নিশ্চয় শুনিছে আৰু এইটো কথাও হয়তো আপোনালোকে এই কেইদিনমানৰ পৰা শুনি আছে যে এইবাৰ ফিল্মফেয়াৰ এৱাৰ্ড গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব। সেয়েহে আজিৰ এই ভিডিঅ'টোত মই গুৱাহাটীত অনুষ্ঠিত হ'ব লগা এই অনুষ্ঠানৰে কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম বুলি ভাবিছোঁ। তেন্তে আহক গাইজ, আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফিল্মফেয়াৰ এৱাৰ্ড বলিউড জগতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় বঁটা প্ৰদান অনুষ্ঠান। আজি প্ৰায় 6 দশক ধৰি এই অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে আৰু গুৱাহাটীত এইবাৰ 65 সংখ্যক অৰ্থাৎ 65th ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠিত কৰা হ'ব 2020 চনৰ ফেব্ৰুৱাৰীৰ 15 তাৰিখে, য'ত বলিউডৰ বিখ্যাত অভিনেতা অভিনেত্ৰীসকল উপস্থিত থাকিব। গুৰুত্বপূৰ্ণ কথা এইটোৱে যে এইবাৰ প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড মুম্বাই চহৰৰ বাহিৰত অনুষ্ঠিত কৰা হ'ব। অনুষ্ঠানটোৰ বাবে অসমৰ ATDC অৰ্থাৎ আসাম টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেশ্যন আৰু টাইমছ গ্ৰুপৰ মাজত এখন MOU অৰ্থাৎ মেমৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং ছাইন কৰা হৈছে, য'ত কেইবাটাও চুক্তি উল্লেখ কৰা হৈছে। এই MOUখন অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ ব্যক্তি যেনে সৰ্বানন্দ সোণোৱাল, জয়ন্ত মল্ল বৰুৱা, চন্দন ব্ৰহ্ম আদিৰ উপস্থিতিত ছাইন কৰা হৈছে। বঁটা প্ৰদান অনুষ্ঠানটো সৰুসজাই, খানাপাৰা আৰু আমিনগাঁৱত অনুষ্ঠিত কৰা হ'ব। অনুষ্ঠানটো সুন্দৰভাৱে অনুষ্ঠিত কৰিবৰ বাবে প্ৰায় 20ৰ পৰা 30 কোটি টকা ব্যয় হ'ব বুলি কোৱা হৈছে। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি আজি মোৰ ভিডিঅ' প্ৰথম চাই আছে আৰু এনেকুৱা ভিডিঅ' পুনৰ চাবলৈ বিচাৰে, তেতিয়াহ'লে মোৰ চেনেল নলেজ নলবাৰীটো ছাবস্ক্ৰাইব কৰিব। তে ফ্ৰেণ্ডছ, আজি এইখিনিতে এৰিছোঁ। আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।